কুৱাৰালৈ গৈছিলে কুৱাৰাত মথাউৰি চিগা অঞ্চললৈ আহিছে মুখ্যমন্ত্ৰীগৰাকী আমি মুখ্যমন্ত্ৰীৰ লগতো কথা পাতিছিলোঁ এই মুহূৰ্তত তেওঁ নিজে চাইছে মথাউৰি কোনটো আছিলে মোবাইলটো অলপ পিছত ব্ৰিজ পইণ্ট সেইখিনি অৰিজিনেল ছাৰ 20 মিটাৰ আছিলে তাৰ পৰা ইয়ালৈ কিয় ব্ৰিজ হ'ল ছাডেন শ্লাম ডাউন হৈ গৈছে কিয় কিমান দিন আৰেষ্ট হোৱা নাই এইটো ছাৰ আৰেষ্ট হোৱাই নাই এইটো অৰিজিনেলি 63 পৰা কনষ্ট্ৰাকশ্যনৰ পিছৰ পৰা এইটোত আৰেষ্ট হোৱাই নাই টোটেল 28 কোটি টকাৰ আপুনি যেতিয়া আছে আপুনি ইয়াত থাকোঁতে এইটো বেংক আপুনি এইটো চেংচন কৰিছিলে তেতিয়া আপুনি কৈছিলে যে ইটো বেংকৰ এটা এষ্টিমেট দিব লাগে আমি 28 কোটি টকাৰ এষ্টিমেট ইটো বেংকটো শক্তিশালী হৈ আছে নাই ছাৰ কি হৈ আছে ইটো বেংকত ছাৰ ইমান এইটো 27 কিলোমিটাৰ 27 এতিয়া এইটো লেফ্ট বেংকটো ছাৰ 29 ৰাইট বেংকটো চাই আহিলে এতিয়া লেফ্ট বেংক ৰাইট বেংক দুইটাৰে এষ্টিমেট এপ্ৰুভ আছে নে অকল লেফ্ট বেংকৰ ছাৰ লেফ্ট বেংকৰ এটা পোৰ্চন আমি অলৰেডি কৰি লৈছোঁ যে কম্পেক্টনেছ থাকে আমাৰ ইয়াত কিয় কম্পেক্টনেছ নাথাকে অসমত আপোনালোকে চাব যিমান মথাউৰি হৈছে সেইটো মথাউৰি ভাঙিছে কিন্তু যিমান ৰেলে বনোৱা ৰেল লাইন মানেতো মথাউৰি এটাওতো ভঙা নাই কোনখিনি জেগা আপোনালোকৰ এপ্লিকেশ্যন পাই গ'লোৱাৰ কাম হৈ যাব